নমস্কাৰ, মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া ডাঠা শাক, মৰিচা শাক। এয়া ডাঠা দি আজি মাছেদি বনাম। এনেকৈ গুচাই ল'ব আপোনালোকে। এনেকৈ গুচাই ল'ব, গুচাই লৈ পেলাই এনেকৈ টুকুৰা কৰি কাটি পেলাই এইটো ষ্টাইলত কাটি ল'লে হ'ল, ছজনা নিচিনা। এইটো ষ্টাইলত কাটি ল'লে হ'ল আপোনালোকে। এইখিনি কাটি হ'ল মৰিচা ঠাৰিখিনি। মই ছজনা নিচিনাকৈ কাটিছোঁ, দীঘল দীঘলকৈ। আলুটোও দীঘল দীঘলকৈ কাটিলোঁ, পাতল পাতলকৈ। ইয়াতে ল'লোঁ মই শুকান জলকীয়া এটা টুকুৰা টুকুৰি কৰি লৈছোঁ। বিলাহী এটা কাটি লৈছোঁ ডাঙৰ চাই। পিঁয়াজ দুটা লৈছোঁ। ইয়াতে লৈছোঁ নহৰু, জিৰা, শুকান জলকীয়া, সৰিয়হ। মাছ ফ্ৰাই কৰাৰ কাৰণে তেলটো ক'লা হৈ গ'ল, আৰু এই তেলতে এতিয়া মই দিছোঁ শুকান জলকীয়া। শুকান জলকীয়াটো আপোনালোকে অলপমান এনেকুৱা ক'লা টাইপৰ কৰি ল'ব, তেতিয়া চেণ্টটো ভাল আহে। এতিয়া দিছোঁ পিঁয়াজ। পিঁয়াজখিনি এতিয়া মই ৰঙা হোৱালৈকে ভাজিব লাগিব। পিঁয়াজখিনি ৰঙা কৰিলোঁ, এতিয়া ইয়াতে দিছোঁ চব্জি। এইখিনি এতিয়া লৰাই দিছোঁ, ভাজিব লাগিব ভালকৈ। এতিয়া মই ঢাকনখন মাৰি দিম সিজিবৰ কাৰণে। জুইটো অলপ কম কৰি ঢাকনখন দি দিওঁ। ঢাকনখন উঠাই দিছোঁ এতিয়া। এই সিজি গৈছে। ইয়াতে দিম হালধি, নিমখ। এতিয়া এইখিনি মই ধুনীয়াকৈ লৰাই দিম। এইখিনি মছলাখিনি ইয়াতে দি দিওঁ। এইখিনি এতিয়া ভালকৈ ভাজিব লাগিব। সৰিয়হ পিচি ৰাখিছিলোঁ, জিৰা, সৰিয়হ, নহৰু একেলগে পিচি ৰাখিছিলোঁ। সেইখিনি ইয়াতে মছলাখিনি ইয়াতে দি দিলোঁ। এতিয়া বিলাহীখিনিও দি দিছোঁ। মছলাও ভাজা যাব, বিলাহীও গলি যাব। বিলাহী গলি গ'ল ধুনীয়াকৈ বিলাহীখিনি। এতিয়া ইয়াতে দিম মই পানী। উতলিব দিম এতিয়া মই ধুনীয়াকৈ, উতলক। তৰকাৰীখিনি উতলিছে, এতিয়া দিলোঁ ইয়াতে মই মাছ। ইয়াতে মাছ দি দিলোঁ। এতিয়া মই ভালকৈ এইখিনি উতলাব, এইখিনি ভালকৈ উতলাব লাগিব। তৰকাৰী হৈ গৈছে। এয়া চাওকচোন, তৰকাৰী হৈ গৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন, কমেণ্টত জনাব কেনেকৈ লাগিলে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে থেংক ইউ। আৰু আপোনালোকে কেনেকৈ বনায় সেইটো মোক জনাবচোন কমেণ্টত।